মহাপ্ৰভু শ্ৰী শ্ৰী শিৱৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ। নাগিৰিটিং এই ঐতিহাসিক শিৱ মন্দিৰৰ প্ৰাংগণতে আজি আমি প্ৰভুৰ আশীষ লৈ পুলিচ একাডেমি ইয়াত নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলোঁ। 1000 কোটি টকাতকৈ অধিক ব্যয় কৰি পেলাই এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায় এটি একাডেমি হিচাপে ইয়াক গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। ফেজ 1ত 167 কোটি টকা ব্যয় কৰাৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে। মোৰ দৃঢ় বিশ্বাস এই একাডেমিৰ যোগেদি ভৱিষ্যতৰ দিনত আজি তাৰিখত অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ এইখন পৃথিৱীত যেনেধৰণে নতুন নতুন সমাজত প্ৰত্যাহ্বান দেখা দিছে, এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ লগতে অপৰাধীক সম্পূৰ্ণৰূপে কায়ত্ব কৰি বশ কৰি শান্তিপ্ৰিয় জনগণক তেখেতসকলক নিশ্চিন্ত মনে জীৱন নিৰ্বাহ কৰাৰ এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে স্মাৰ্ট পুলিচৰ আগন্তুক দিনত ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আন্তৰিকতাৰ বিশ্বাস কৰে যে আজিৰ যুগত স্মাৰ্ট পুলিচৰ প্ৰাসংগিকতা আমি বৃদ্ধি কৰিব লাগিব। গতিকে সেই যুক্তিৰে আজি পুলিচ একাডেমি আমি পূৰ্বতে এনাউন্স কৰিছিলোঁ, আজিৰ পৰা কাম আৰম্ভ হ'ল। আৰু এই ক্ষেত্ৰত দেৰগাঁও সাংবাদিক বন্ধুসকল আৰু স্থানীয় ৰাইজ সকলোৱে মই সহযোগিতা বিচাৰিছোঁ যে এই কাম চলি থাকোঁতে যেন সকলোৱে সহযোগিতা আগবঢ়ায়। কাৰণ আমি অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ ACSৰ অফিচাৰবিলাককো তেখেতসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আধুনিক ধ্যান ধাৰণাৰ প্ৰশিক্ষণ প্ৰদান কৰি একোগৰাকী পাকৈত বিষয়া হিচাপে গঢ় দিয়াৰ নিমিত্তে আনন্দৰাম বৰুৱা আমি ACS ট্ৰেইনিং চেণ্টাৰ উমৰাংচুত প্ৰতিষ্ঠা কৰিছোঁ। তাৰো কাম আৰম্ভ হৈ আছে। আৰু ঠিক তেনেধৰণে স্মাৰ্ট পুলিচৰ বাবে এই দেৰগাঁৱত আজি পুলিচ একাডেমিৰ কাম শুভাৰম্ভ হ'ল। আৰু সমান্তৰালভাৱে মৈত্ৰী আঁচনিৰ অধীনত আপোনালোকে জানে আমি প্ৰত্যেকখন থানাক অত্যাধুনিক ৰূপত গঢ় দিছোঁ। ইয়াৰ আন্তঃগাঁথনি বৰ্তমান যুগৰ লগত খাপ খুৱাব পৰাকৈ ইয়াক নিৰ্মাণ কৰা হৈছে, গঢ় দিয়া হৈছে। আজি দেৰগাঁও থানাখনো তেনেধৰণে আজি ইয়াক শুভ উদ্বোধন কৰা হ'ল। আধুনিক ধ্যান ধাৰণা নিৰ্মাণ কৰি মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু অসম আৰক্ষীয়ে আমাৰ কাৰ্যকালত 2016 চনৰ পৰা যিমান দক্ষতা সম্পন্নভাৱে তেখেতসকলে জনসাধাৰণক আজি আন্তৰিকতাৰে সেৱা আগবঢ়াই আহিছে, ইয়াৰ ফলত তেখেতসকলে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে, যাৰ বাবে অসম আৰক্ষীৰ ওপৰত এতিয়া ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।